আজি সমগ্ৰ ভাৰতৰ বাবে এটা অতিকে দুখ খবৰ। ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীদেৱৰ আজি মৃত্যু হয়। প্ৰায় ৮৪ বছৰ বয়সত নিয়তিৰ নিষ্ঠুৰ পৰিহাসত হাৰ মানি এইগৰাকী ৰাষ্ট্ৰপতিয়ে শেষ নিশ্বাস ত্যাগ কৰে। বহুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগিছিল ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতিজনে। 1935 চনৰ 11 ডিচেম্বৰত জন্মগ্ৰহণ কৰা এইগৰাকী ৰাষ্ট্ৰপতিয়ে প্ৰথমতে এজন ৰাজনীতিবিদ হিচাপে সেৱা আগবঢ়াইছিল। তেখেত আছিল ভাৰতবৰ্ষৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি। 2012 চনৰ পৰা 2017 চনলৈ নিস্বাৰ্থভাৱে ভাৰতবৰ্ষৰ বাবে সেৱা আগবঢ়াইছিল এইগৰাকী ৰাষ্ট্ৰপতিয়ে। তেখেতৰ কৰ্মোদ্যমী মনোভাৱ সমগ্ৰ ভাৰতীয়ৰ বাবে সদায় অনুকৰণীয়। ভাৰতবৰ্ষৰ বৰ্তমান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দদেৱে 2019 চনত তেখেতক ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰিছিল। আজি হঠাতে ভাৰত জননীৰ এই সুসন্তানজনৰ মৃত্যু হোৱাত সমগ্ৰ ভাৰতীয় অতি মৰ্মাহত হৈ পৰিছে। শেষত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিজনলৈ কাজলি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিলোঁ। হে মহান, আপোনাৰ আদৰ্শ সমগ্ৰ ভাৰতীয়ৰ বাবে সদায় যেন অনুকৰণীয় হৈ ৰওক, তাকে কামনা কৰি পুনৰ আপোনাৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ।